নমস্কাৰ। আজি অসমীয়া প্ৰতিদিন বাতৰি কাকতত থকা মুখ্য বাতৰি মই পৰিৱেশন কৰিব লৈছোঁ। বাতৰি পৰিৱেশন আৰম্ভ। আমেৰিকাৰ ৰাজপথত লকডাউন বিৰোধী আন্দোলন। মুম্বাইত ২৬গৰাকী নাবিকৰ দেহত ওলাল ক'ভিড-19। ২০ এপ্ৰিলৰ পিছত জাৰি হ'ব সংশোধিত নিৰ্দেশাৱলী। ৰাষ্ট্ৰপতি ভৱনত ক'ভিড-19ৰ সংক্ৰমণ। ৬ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ফোনত বাৰ্তালাপ। বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকক সহায়ৰ আহ্বান সোণোৱালৰ। সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে সুস্থ হোৱা ১২ কৰোনা ৰোগীক চিকিৎসালয়ৰ পৰা যাব দিয়া হৈছে। নতুন গোচৰত আমিনুল ইছলামক গ্ৰেপ্তাৰ CIDৰ। ৰাজস্থানৰ কোচিং চেণ্টাৰত আবদ্ধ অসমৰ ৫ শতাধিক শিক্ষাৰ্থীৰ হাহাকাৰ। ৮০% অভিভাৱকৰ এণ্ড্ৰইড মোবাইল নথকাকৈয়ে হোৱাটছআপত পাঠদানৰ নিৰ্দেশ। লকডাউনত ১৫ কোটিৰ লোকচান APLৰ। বিশ্বনাথত বৃহৎ পৰিমাণৰ গুটখা জব্দ, গুদাম কৰিলে চিল। বৰপেটাত ১৫০খন যান-বাহন জব্দ। লকডাউনত নাগালেণ্ডত আবদ্ধ উজনি নামনিৰ ৩০,০০০ অধিক শ্ৰমিক। ৰাজ্যভেদে পৃথক পৃথক হোৱাটছআপ নম্বৰ মুকলি অসম আৰক্ষীৰ। লকডাউন ২০ বছৰ পিছত সন্ধান পালে ব্ৰহ্মপুৰৰ পৰিয়ালে। বছৰেকীয়া মাচুল বিচাৰি অভিভাৱকলৈ জাননী। লকডাউনৰ মাজতে বেংকত মাচুল আদায়ৰ নিৰ্দেশ। ধুবুৰী কৰোনা আক্ৰান্ত জামালউদ্দিন পৰিয়াল লোকৰ ফলাফল নিগেটিভ। বজাৰৰ অভাৱত নষ্ট হৈছে ৫০ বিঘা মাটিৰ ভেন্দি খেতি। ভিন্ন ভিন্ন ঠাইত আবদ্ধ হৈ থকা শিক্ষাৰ্থীৰ বাবে মাজুলীলৈ পোনপটীয়াকৈ গাড়ীৰ ব্যৱস্থা কৰক। সাৰ কীটনাশকৰ অভাৱত নষ্ট হৈছে ধান। নামনি মাজুলীত CRPFৰ কৰোনা প্ৰতিৰোধী সামগ্ৰী বিতৰণ। গ্ৰাহকৰ অভাৱত নষ্ট হ'বলৈ ধৰিছে শ শ কুইণ্টেল আলু। চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী কৃষকৰ। ছুইজাৰলেণ্ডৰ পৰা ঔষধ ক্ৰয় কৰাত ব্যৰ্থ পিতৃ-মাতৃ। আৰক্ষীৰ হেল্পলাইন সহায়ৰ ঘৰতে ঔষধ পালে থৈৰাবাৰীৰ হৃদৰোগীয়ে। দৰঙত একাংশৰ বাবে আশীৰ্বাদ হৈছে লকডাউন। বহিঃজিলাৰ পৰা অহা ২ ব্যক্তিক শিঙিমাৰীত কৰোনা নিৰীক্ষণ কেন্দ্ৰত ভৰ্তি। নলবাৰীত জাপি শিল্পীৰ পৰিয়ালক সাহায্য আৰক্ষী বিষয়াৰ। ঘিলামাৰত হোৱাটছআপ এপৰ জৰিয়তে পাঠদান। দৰিদ্ৰক মাধমাৰ সুদুৱা এজেণ্টৰ বিৰুদ্ধে গোচৰক লৈ জেংৰাই সমবায় সমিতিৰ প্ৰতিক্ৰিয়া। চাউল লাভৰ পৰা বঞ্চিত হ'ব ২৫০০ পৰিয়াল। বগীনদী দৈনিক বজাৰত লকডাউন উলংঘা। চিলাহুটি পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালে পোৱা নাই সাহায্য। অৰ্ধাহাৰে অনাহাৰে কটাইছে দিন। এঘণ্টাতে বাতৰি কাকতেৰে তৈয়াৰ কৰা পোছাক পিন্ধি কেইবাপাকো নাচিলে শ্বাহিনে। দেউলীয়া হোৱাৰ দিশে বিশ্বৰ ৪ ক্ৰিকেট বোৰ্ড। তীব্ৰ আৰ্থিক সংকটত অষ্ট্ৰেলিয়া ক্ৰিকেট বোৰ্ড। দেশৰ হৈ প্ৰতিবাৰে যুঁজিছো, ভৱিষ্যতেও যুঁজ দিম। মহিলা হকী খেলুৱৈ উদ্যোগ। স্বীকৃতিৰ পৰা বঞ্চিত জৱাগল শ্ৰীনাথ, চনপুলক। ৩,৬১৩ জনৰ পৰীক্ষাৰে ৰাজ্যৰ কৰোনা প্ৰতিৰোধ সম্ভৱপৰ নহয়। মেক ইন ইণ্ডিয়া ৰোমান্টিক স্বপ্নহে ALDP। অসম আৰোগ্য নিধিলৈ এমট্ৰনৰ ৩২ লাখ টকাৰ সাহায্য। মানুহৰ উমান পাই পলাই পত্ৰং ৰহস্যময় লোকৰ। গুৱাহাটীত হাস্পতালত মৃত্যুৰে যুঁজিছে দুৰ্ঘটনাত আহত শিমলুগুৰিৰ যুৱক বিষ্ণুৱে। ২ অসুস্থ সাংবাদিকক চৰকাৰৰ অৰ্থ সাহায্য। কৰোনা ভাইৰাছৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিত্ত বিভাগলৈ কেন্দ্ৰীয় চৰকাৰৰ জাননী। কৰ্মচাৰীৰ প্ৰতি মাহৰ এদিনৰ দৰমহা কৰ্তনৰ পৰিকল্পনা। ৫ দিনে ভেট নহ'ল ডক্টৰ চাহিল সংক্ৰমণৰ ৰহস্য। আমেৰিকা যুক্তৰাষ্ট্ৰত উজলিছে মঙলদৈ সন্তান। জিঅ'পাৰ্ডি ২০২০ শীৰ্ষ কুইজ প্ৰতিযোগিতাত শ্ৰেষ্ঠ
শ্ৰেষ্ঠত্ব অৰ্জন নিবিড় শৰ্মাৰ। চেন্নাইত আবদ্ধ অসমৰ 12 পৰিয়াল। কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত 3 CRP নিহত। আলপছ পৰ্বতৰ শিখৰত জিলিকিল ভাৰতৰ ত্ৰিৰংগ। কাজিৰঙাত সমুখ সমৰত 2 বনৰ ৰজা ঢেকীয়াপতীয়াৰ মৃত্যু। ফেচবুকত মন্তব্য, গ্ৰেপ্তাৰ অভিনেতা আজাজ খান। আজিৰ বাতৰি ইমানে, ধন্যবাদ।